মই গিতুয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল গিতুৰ পৃথিৱীলৈ য'ত আমি আলোচনা কৰো বিউটি ফেশ্বন লাইফষ্টাইল ৰেচিপি আৰু বহুতো কথা তেনেহলে দেৰি নকৰি আৰম্ভ কৰো হক আমাৰ আজি ভিডিঅটি ফ্ৰেন্ডছ কৰোনা ভাইৰাছৰ প্ৰভাৱে সকলোকে চিন্তিত কৰি তুলিছে যদিও আমাৰ মনবোৰ এতিয়া অলপ ভাল লাগিবলৈ ধৰিছে কাৰণ আমাৰ উৎসৱ পাৰ্বণৰ দিনবোৰ আহি আছে প্ৰথমতে দুৰ্গা পূজা তাৰ পিছত লক্ষ্মী পূজা কালী পূজা দেৱালী আৰু যে কত কি হেহে মই আপোনালোকৰ বাবে লৈ আহিছো এটা ফেষ্টিভ লুক আশা কৰো আপোনালোকে এই লুকটো চাই ভাল পাব আনবাৰৰ দৰে এইবাৰৰ দুৰ্গা পূজা বেছি ধুমধামেৰে পালন কৰা নহয় আমি বেছি ফুৰ্তি কৰিব নোৱাৰো তথাপি আমি ছোৱালীবোৰে ষ্টাইল নকৰাকৈ থাকিব পাৰো জানো নিশ্চয় নোৱাৰো আজিৰ লুকটোৰ বাবে মই চুজ কৰিছো এজোৰ পুৰণি পাটৰ কাপোৰ এইজোৰ মোৰ মাৰ কাপোৰ হয় পুৰণি পাটৰ কাপোৰবোৰৰ লগত আমাৰ বহুত মৰম জড়িত হৈ থাকে নহয় জানো এইজোৰ মোৰ মাৰ বহুত পুৰণি কাপোৰ হয় গুনা কৰা ফুল নাই এবোৰ বনক হয় বনক বুলি কয় এবোৰক আৰু আজিৰ লুকটোৰ বাবে মই এই কাপোৰজোৰ সিলেক্ট কৰিছো কিন্তু এই কাপোৰজোৰত কোনো ব্লাউজ পিস নাই যেহেতু আগৰ দিনত বেছি ব্লাউজ পিস ব্যৱহাৰ কৰা নহৈছিল বহুত পুৰণি কাপোৰ হেহে কোনো ব্লাউজ পিস নোহোৱা কাৰণে মই এইটো মুগা কালাৰৰ ব্লাউজটো মই ব্যৱহাৰ কৰিছো আমাৰ সকলোৰে ঘৰত বহুতো পুৰণা পাটৰ কাপোৰ থাকে কিন্তু আমি আজিৰ যুগৰ লগত নিমিলে বুলি হেবোৰ ব্যৱহাৰ নকৰো কিন্তু তাৰ লগত মিলাকৈ আমি যদিহে এটা ভাল মেকআপ লুক ক্ৰিয়েট কৰি লওঁ তেনেহলে হেইজোৰ কাপোৰেও আমাক আধুনিক লুকে আনি দিব আজিৰ মোৰ আই মেকআপৰ বাবে মই ব্যৱহাৰ কৰিছো মোৰ কাপোৰজোৰৰ ৰঙৰ লগত মিলাকৈ পিংক কালাৰ আৰু তাৰ বাবে মই ব্যৱহাৰ কৰিছো সুইস বিউটিৰ হিলাৰি ৰোডা আইশ্যাডো পেলেট এই পেলেটটো মই ইয়াৰ আগৰ ভিডিওটো আপোনালোকক দেখুৱাইছো আপোনালোকে যদিহে চোৱা নাই সেই ভিডিওটো চাব পাৰে মই ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দি দিম ইয়াৰ মই কেইটামান পিংক ৰেড টাইপৰ শেড ব্যৱহাৰ কৰিছো প্ৰথমতে মই ৰেড কালাৰটো লৈ চকুৰ ক্ৰিজত প্লেস কৰিছো আৰু তাৰ পিছত ব্লেন্ড কৰিছো তাৰ পিছত মই এই পিংক কালাৰটো লৈছো আৰু চকুৰ মাজভাগত এপ্লাই কৰিছো মই দুয়োটা কালাৰে ভালদৰে মিলাই দিছো যাতে মাজত কোনো হাৰ্শ লাইন দেখা না যায় হেইদৰে মই আনটো চকুটো আইশ্যাডো লগাই লৈছো এতিয়া মই এই গোল্ডেন কালাৰটো আঙুলিৰ সহায়ত মোৰ চকুৰ আইলিডত লগাই লৈছো সিমাৰি কালাৰবোৰ সাধাৰণতে ব্ৰাছতকৈ আঙুলিৰ সহায়তহে ভালদৰে লগোৱা যায় ইয়াৰ পিছত মই ব্ৰাছৰ সহায়ত গোল্ডেন কালাৰটো ভালদৰে মিলাই দিছো পাউডাৰী আইশ্যাডোৰ বাবে ইয়াৰ পৰা অলপ ফল আউট হৈছে আৰু হেইখিনি মই গাৰ্নিয়াৰৰ মাইচেলাৰ ৱাটাৰেৰে ৰিমুভ কৰি লম আমি যিমানেই দামি আইশ্যাডো ব্যৱহাৰ নকৰো কিয় তাৰ পৰা অলপ হলেও ফল আউট হয় আৰু হেহে মই আগতে আই মেকআপটো কৰি লও তাৰ পিছতহে মই বাকি ফেস মেকআপটো আৰম্ভ কৰো ইয়াৰ পিছত মই মেবেলিনৰ ফিট মি কনচিলাৰ লগাই মোৰ চকুৰ ডাৰ্ক সাৰ্কেল আৰু ফল আউট হোৱাবোৰ ঢাকি পেলাম আই মেকআপটো কমপ্লিট নোহোৱালৈকে কিবা অদ্ভুত ধৰণৰ লাগি থাকে নহয় জানো কিন্তু ডোন্ট वरी সকলো বস্তুৱে ফিনিশিং হোৱাৰ পিছতহে ভাল লাগে আই মেকআপটো কমপ্লিট হোৱাৰ পিছত নিশ্চয় ভাল লাগিব এতিয়া মই মেবেলিনৰ আইলাইনাৰ লগাম দুইটা চকুতে আইলাইনাৰ লগোৱা হোৱাৰ পিছত মই আগতে ব্যৱহাৰ কৰা পিংক কালাৰটোকে লম আৰু চকুৰ তলত ভালদৰে ব্লেন্ড কৰি দিম ইয়াৰ পিছত মই মেবেলিনৰ মাস্কাৰা ব্যৱহাৰ কৰিম
এই মাস্কাৰাটো বহুতেই ভাল হয় মিন্ত্ৰা এমাজন ফ্লিপকাৰ্ট নাইকা আদিত সেল চলিলে বহুত কম দামতে এই মাস্কাৰাটো পোৱা যায় এতিয়া মই আইলেছ লগাম আৰু চাওকচোন আইলেছ লগোৱাৰ পিছত গোটেই লুকটোৱে চেঞ্জ হৈ গ'ল মোৰ আই মেকআপ হৈ গ'ল এতিয়া মই ফেচ মেকআপ আৰম্ভ কৰিম ফেচ মেকআপটো মই আপোনালোকক এইটো ভিডিঅ'ত নেদেখুৱাও কাৰণ মই ইয়াৰ আগৰ ভিডিঅ'টোত কমপ্লিট মেকআপ লুক দেখুৱাইছোঁ আৰু সেই একেখিনি প্ৰডাক্টেই মই এই মেকআপ লুকটোৰ বাবেও ব্যৱহাৰ কৰিছোঁ সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যদিহে চোৱা নাই তেনেহ'লে চাই ল'ব পাৰে এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মোৰ চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে কেনেকুৱা ধৰণৰ মেকআপ লুক বিচাৰে সেই কথা মোক কমেণ্টত জনাব আৰু তেতিয়া মই আপোনালোকে বিচৰা ধৰণৰ ভিডিঅ' লৈ আহিম আমাৰ বহুতেই ভাবে যে মেকআপ কৰিবলৈ বহুত প্ৰডাক্টৰ প্ৰয়োজন হয় কিন্তু সেইটো আচলতে সঁচা নহয় আপোনালোকে হয়তো মন কৰিছে যে মই ইয়াৰ আগৰ ব্লু আই শ্যাডো লুক আৰু আজিৰ আই শ্যাডো লুকৰ বাবে একেটা পেলেটকে ব্যৱহাৰ কৰিছোঁ সেই একেটাই লিপষ্টিক একেই ফাউণ্ডেশ্যন একেই আইলাইনাৰে মই ব্যৱহাৰ কৰিছোঁ মই আচলতে আপোনালোকক এইটোৱে দেখুৱাবলৈ বিচাৰিছোঁ যে একেখিনি মেকআপ প্ৰডাক্টেই ব্যৱহাৰ কৰি আমি কেনেদৰে বেলেগ বেলেগ লুক ক্ৰিয়েট কৰিব পাৰোঁ এই পেলেটটি ব্যৱহাৰ কৰিয়েই আৰু কেনেকুৱা বেলেগ বেলেগ ধৰণৰ আই লুক ক্ৰিয়েট কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিবলৈ বিচাৰিছে তেনেহ'লে মোক কমেণ্ট কৰিব তেতিয়াহ'লে মই নিশ্চয় আন এটা ভিডিঅ' লৈ আহিম আৰু আপোনাৰ যদি কিবা বেলেগ ধৰণৰ আই শ্যাডো পেলেট আছে আৰু আপুনি ধৰিব পৰা নাই কেনেদৰে তাক ব্যৱহাৰ কৰিব পাৰিব তেনেহ'লেও আপুনি মোক কমেণ্ট কৰিব পাৰে মোৰ মেকআপ ৰেডি হৈ গ'ল এতিয়া চাওঁ আহক পুৰণি পাটৰ কাপোৰযোৰৰ লগত মেকআপটো মিলিছে নে নাই তো গাইজ এইটোৱে আছিল আজিৰ আমাৰ মেকআপ লুকটো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ মাৰ পুৰণি পাটৰ কাপোৰযোৰ কেনেকুৱা লাগিল সেইটোও জনাব ভিডিঅ'টো চাই যদিহে ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ গীতুৰ পৃথিৱী ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব শেষত আপোনালোক সকলোকে আগন্তুক দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন ষ্টে ছেফ ষ্টে হেপী বাই বাই